অসম পুলিচৰ কামাণ্ডত এপ্লাই কৰিম বুলি ৰৈ থকা কেণ্ডিডেটসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। অসম পুলিচৰ কামাণ্ডৰ নটিফিকেশ্যনটো আহি গৈছে আৰু ইয়াতে সৰ্বমুঠ পদ আছে 2450টা। ইয়াৰে যদি আমি চাব যাওঁ কনষ্টেবল মেল আৰু ট্ৰেন্সজেণ্ডাৰৰ কাৰণে থাকিব 2220টা পদ, ফিমেলৰ কাৰণে 180টা পদ আৰু নাৰ্ছিঙৰ কাৰণে 50টা পদ। আৰু ইয়াতে কিমান কি পদ আছে আপোনালোকে ডাউনলোড কৰি চাবই পাৰিব, মই ইমানখিনি কৈ নাথাকোঁ। আপোনালোকক মই যিখিনি লাগে সেইখিনি কৈ দিওঁ। যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো আপোনালোক সকলোৱে জানে। আপোনালোকে প্ৰথম কথা আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ নামটো ৰেজিষ্টাৰ থাকিব লাগিব। আৰু তৃতীয়টো হৈছে আপোনালোকে অসমীয়া ভাষা ভালকৈ ক'ব পাৰিব লাগিব। আৰু যিহেতু বয়সৰ কথা আপোনালোকে আগতে গম পাইছে 18ৰ পৰা 21, কিন্তু বেছিভাগে সুধি আছিল এজ ৰিলেক্সেশ্যন দিয়া হ'ব নে নহ'ব। সেইটোও দিয়া হ'ব, এটা বহুতেই ভাল খবৰ। SC আৰু STৰ কাৰণে 5 বছৰ থাকিব ৰিলেক্সেশ্যন আৰু 3 বছৰ থাকিব OBC আৰু MOBCৰ কাৰণে। আৰু যদি আপোনালোক কোনোবাই নেশ্যনেল বা ইণ্টাৰনেশ্যনেল স্পৰ্টছ পাৰ্চন বা আপোনালোকে যদি ৰিপ্ৰেজেণ্ট কৰিছে ইণ্ডিয়াক, তথাপিতো কিন্তু আপোনালোকে 3 বছৰৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। আৰু আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন সেয়া আপোনালোকে HSLC পাছ কৰা হ'ব লাগিব। আৰু যিসকলে নাৰ্ছিঙত এপ্লাই কৰা তাৰ কাৰণে আপোনালোকৰ যি ডিপ্ল'মা আছে সেয়া কিন্তু লাগিব। আৰু যদি এতিয়া মই আপোনালোকক ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা ক'ব যাওঁ, ইয়াতে যি হাইট লাগিব মেল আৰু ট্ৰেন্সজেণ্ডাৰৰ কাৰণে জেনেৰেল সেয়া হ'ব 167 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে হ'ব 162 চেণ্টিমিটাৰ। আৰু OBC, MOBC আৰু SCৰ কাৰণে হাইট লাগিব মেল ল'ৰাসকলৰ 162 চেণ্টিমিটাৰ, ছোৱালীৰ লাগিব 157 চেণ্টিমিটাৰ। আৰু ল'ৰা ST, HSTP আৰু গৰ্খা যি থাকে মেল বা ট্ৰেন্সজেণ্ডাৰ তেওঁলোকৰ থাকিব 160.02 চেণ্টিমিটাৰ আৰু ছোৱালী লাগিব 152.40 চেণ্টিমিটাৰ। ঠিক তেনেকৈ যদি আমি চেষ্ট চাব যাওঁ ল'ৰাসকলৰ জেনেৰেল, OBC, MOBC, SC, STP আৰু ETC নৰ্মেল লাগিব আপোনালোকৰ 85 আৰু আপোনালোকে 5 এক্সপেণ্ড কৰিব লাগিব। আৰু ঠিক তেনেকৈ যদি আমি STH চাওঁ নৰ্মেল লাগিব 80 আৰু এক্সপেণ্ড কৰিব লাগিব 85 মানে 85। বাৰু যিয়ে নহওক, আৰু মেডিকেলত আপোনালোকে জানে আপোনালোকৰ যদি এইকেইটা প্ৰব্লেম আছে, যদি নকনি আছে, ফ্লেট ফুট আছে বা কালাৰ ব্লাইণ্ডনেছ আছে, এনেকুৱা যদি প্ৰব্লেম আছে আপোনালোকক কিন্তু ডাইৰেক্ট ডিছকুৱালিফাই কৰি দিয়া হ'ব, কাৰণ এইটো ABUBৰ ইণ্টাৰভিউ নহয়। সেইটো কথা আপোনালোক সকলোৱে জানি থোৱাটো ভাল। আৰু এই পদবোৰৰ এপ্লাই আৰম্ভ হ'ব 13/12/2021 পৰা 12/1/2022লৈ। আৰু ইয়াৰ পিছত আপোনালোকে SLPRBৰ মেইন ৱেবছাইটত গৈ আপোনালোকৰ মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন কৰি লগ ইন কৰিব আৰু তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এটা কথা আপোনালোকক মই ইয়াতে জনাই দিওঁ, যি আপোনালোকৰ ফটোটো থাকে ইয়াতে এইবাৰ কিন্তু প্ৰথমতে কৈ দিয়া হৈছে 3 নম্বৰ পইণ্টটো আছে, যিটো ফটো থাকিব যাতে সেইটো 1 জানুৱাৰী 2021 পাছৰ হয়। ইয়াতকৈ যদি আগৰ ফটো দিয়ে তেতিয়া হ'ব পাৰে যি আপোনালোকৰ এপ্লিকেশ্যনখন থাকে সেইখন কিন্তু আপোনালোকৰ একচেপ্ট নহ'বও পাৰে বা ছাবমিট নহ'বও পাৰে। সেইকাৰণে যিটো ফটোটো দিব সেইটো যাতে আপোনালোকৰ ফটোটো ক্লিয়াৰ হৈ আহে, ভালকৈ আহে, তেনেকুৱা ফটোহে আপোনালোকে আপলোড কৰিব এপ্লাই কৰা সময়ত। আৰু বাকী ডকুমেণ্টছৰ কিমান চাইজ লাগিব, ফটোৰ কিমান চাইজ লাগিব বা আপোনালোকৰ কি কি ফৰ্মেটত হ'ব লাগিব সেইবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। মই ইমানখিনি কৈ নাথাকোঁ। আৰু ডকুমেণ্টছ কি কি লাগিব মই আপোনালোক জনাই দিছোঁ। পাছ কৰা চাৰ্টিফিকেট লাগিব HSLCৰ আৰু মাৰ্কশ্বিট লাগিব HSLCৰ। ইয়াৰ লগতে আপোনালোকৰ এডমিট কাৰ্ডখন লাগিব HSLCৰ এজ প্ৰুফৰ কাৰণে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ যি ৰেজিষ্ট্ৰেশ্যন আছে তাৰ নাম্বাৰ লাগিব। আৰু ইয়াৰ পিছত যদি আমি চাব যাওঁ যে আপোনালোকৰ চাৰ্টিফিকেট অফ স্পৰ্টছ পাৰ্চন, যদি আপোনালোকে খেলা খেলিছে তাৰ যদি আপোনালোকৰ চাৰ্টিফিকেট আছে সেইবোৰ কিন্তু লাগিব। আৰু ইয়াতে যি কাষ্ট চাৰ্টিফিকেট থাকে আপোনালোকে সেয়া দিব পাৰিব, কিন্তু ইয়াতে কোৱা আছে নো কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই আদাৰ ষ্টেট উইল বি একচেপ্টেড। এইটো কথা আপোনালোকে সকলোৱে জানি থোৱা ভাল। ইয়াৰ লগতে আপোনালোকৰ যি ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট থাকে সেইখন লাগিব। আৰু যদি আপোনালোকৰ EWS চাৰ্টিফিকেট আছে সেইবোৰ লাগিব। গতিকে ইমানখিনি মই নাথাকোঁ, ইমানখিনি আপোনালোকে জানিবই। মই আপোনালোক যিখিনি লাগে সেইখিনি কৈ দিছোঁ মাত্ৰ। আৰু ইয়াৰ পিছত যদি আমি এতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা ক'ব যাওঁ, ইয়াতে কিন্তু কামাণ্ডো যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব সেইটো বহুত টান হ'ব। আপোনালোকক প্ৰথমতে এবাৰ কৈ দিছে মুখ্যমন্ত্ৰী ছাৰে, সেয়া আপোনালোক সকলোৱে জানে। এতিয়া মই আপোনালোক জনাই দিছোঁ, ইমানখিনি কৈ নাথাকোঁ। ফিজিকেল যিটো এফিচিয়েঞ্চি টেষ্ট হ'ব 80 মাৰ্কৰ হ'ব মেল আৰু ট্ৰেন্সজেণ্ডাৰৰ কাৰণে, আৰু 60 মাৰ্কৰ হ'ব অকল ছোৱালীসকলৰ কাৰণে। মেল আৰু ট্ৰেন্সজেণ্ডাৰসকলে প্ৰথমতে 4.8 কিলোমিটাৰ এটা ৰানিং কৰিব লাগিব আৰু আপোনালোকক সময় দিয়া হ'ব 20 মিনিট। ইয়াৰ পিছত আহিব লং জাম্প, আপোনালোকে
মিনিমাম 365 সেন্টিমিটাৰ ফৰ লং জাম্প মাৰিব লাগিব আৰু ইয়াৰ পিছত থাকিব আপোনালোকৰ চিন আপ আপোনালোকে 4 বাৰ মাৰিব লাগিব কোৱালিফাই কৰাৰ কাৰণে ইয়াৰ পিছত থাকিব আপোনালোকৰ 100 মিটাৰৰ ৰেচ কিন্তু আপোনালোকে মনত ৰাখিব 100 মিটাৰ যেটো থাকিব সেইটো আপোনালোকে 15 সেকেন্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু ইয়াৰে প্ৰত্যেকটোতে আপোনালোকৰ 4.8 কিলোমিটাৰ ৰেচত 20 লং জাম্পত 20 চিন আপত 20 আৰু যি 100 মিটাৰ থাকে তাতো 20 কৈ থাকিব টোটেল 80 মাৰ্ক থাকিব আপোনালোকৰ আৰু ইয়াতে কোড কিমান এইবোৰ নম্বৰ আছে আপোনালোকে চাই ল'ব এছএলপিআৰবি যেহেতু আহিছে ইয়াৰ পিছত মই আপোনালোকক ছোৱালী সকলৰ কৈ দিছো ছোৱালী সকলৰ যেটো ৰানিং হ'ব সেইটো হ'ব 2.8 কিলোমিটাৰৰ আৰু তেওঁলোকক টাইম দিয়া হ'ব 19 মিনিট ইয়াৰ পিছত ছোৱালী সকলৰ থাকিব লং জাম্প তেওঁলোকে মিনিমাম 265 সেন্টিমিটাৰ মাৰিব লাগিব আৰু লৰা ছোৱালী দুয়োটাকে তিনিটা চান্স দিয়া হ'ব ইয়াৰ পিছত ছোৱালী সকলৰ থাকিব 100 মিটাৰৰ এটা ৰেষ্ট আৰু তেওঁলোকে 18 সেকেন্ডত 100 মিটাৰ ৰানিং কমপ্লিট কৰিব পাৰিব লাগিব আৰু ইয়াতেও ছোৱালী সকলৰ কিমান কি নম্বৰ আছে কোড হেব চাব পাৰিব আৰু ছোৱালী সকলৰ যি চিনাপ থাকে লৰাবোৰৰ সেইটো নহয় ছোৱালী সকল তিনিটাই হ'ব ফিজিক্যাল টেষ্টত হেতু আপোনালোক সকলোৱে গম পালে আৰু যি সকল লৰা ছোৱালী ফিজিক্যাল টেষ্টত ভালকৈ পাস কৰে তাৰ পিছত তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্ট হ'ব বাৰু যি নহওক মই আপোনালোকক আকৌ এবাৰ জনাই দিছো ফিজিক্যাল টেষ্ট হ'ব লৰা সকলৰ 80 মাৰ্কৰ আৰু 20 মাৰ্কৰ তেওঁলোকৰ সাইকোমেট্ৰিক টেষ্ট হ'ব ছোৱালী সকলৰ 60 মাৰ্কৰ ফিজিক্যাল টেষ্ট হ'ব আৰু 20 মাৰ্কৰ সাইকোমেট্ৰিক টেষ্ট হ'ব ইয়াতে আপোনালোকে এটা কথা কিন্তু জানি থব যেটো ইন্টাৰভিউ আছে সেইটো অসম পুলিচৰ দ্বাৰা নহব যেটো সাইকোমেট্ৰিক টেষ্ট হ'ব হেতুত ইণ্ডিয়ান আৰ্মি থাকিব আৰু যি CAPF আছে তেওঁলোকৰ থাকিব যাৰ এক্সপেৰিয়েন্স আছে অলৰেডি আগতে স্পেশাল ফোর্সৰ লগত কাম কৰিছে তেওঁলোকে হে এই টেষ্টত থাকিব আৰু ইয়াতে কি কি টেষ্ট হ'ব পাৰে হেইখিনি মই আপোনালোকক জনাই দিছো প্ৰথমটো হৈছে মেইনটেইন ফ্ৰেমৱৰ্ক টু কেৰি আউট হাৰ্ড ওয়ার্ক দ্বিতীয়টো হৈছে এডাপ্টেবিলিটি অফ জংগল হিলি ট্ৰেইন আৰু ইকোলজি আৰু তৃতীয়টো হৈছে এপ্টিটিউড আৰু এটিটিউড মেজাৰমেন্ট আৰু এইখিনি আছে লাগতিয়াল তথ্যখিনি বাকি ইয়াতে কিছুমান বস্তু আছে আপোনালোকে চাব পাৰিব বাৰু যিয়ে নহওক সকলোৱে ভালকৈ আপোনালোকে এতিয়া প্ৰস্তুতি চলাই যাওক যেহেতু আপোনালোক সকলোৱে এই নোটিছখনৰ কাৰণে ৰৈ আছিল আৰু মই ভাবো জেনাৰেলৰ কাৰণে কিন্তু এতিয়াও বয়সটো বহুত কম দিয়া হৈছে যেহেতু SC ST OBC ৰিলেক্সেশন দিয়া হৈছে সেই হিচাপত জেনাৰেলৰ কাৰণে কিন্তু বয়সটো কম হৈছে বাৰু যিয়ে নহওক এইখিনি আছিল সৰু ভিডিওটো যদি আপোনালোকে কিবা বুজি পোৱা নাই মোক কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক সহায় কৰিম ধন্যবাদ